Hello everyone, welcome back to my another vlog. মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। শুই উঠি সকলো কাম বন কৰি হৈ গ'ল। এতিয়া আমি যাওঁ জেতুকা ছিঙিবলৈ। মানে বেলেগ কৰবালৈ নাযাওঁ দে, ঘৰতে ছিঙিবলৈ যাওঁ। ঘৰতে গছ আছে, চুলিত আজি লগাম বুলি ভাবিছোঁ। তাকে বলক। এইটো আমাৰ ঘৰটো আৰু এইজোপা জেতুকাজোপা। আঁতৰৰ পৰা যেন লাগিছে একো পাতেই নাই, তেনেকুৱা লাগিছে ন। মই ওচৰত গৈ দেখাইছোঁ ৰ'ব। এয়া চাওক, একদম ধুনীয়া কোমলীয়া পাত ওলাই আছে, দেখিছে না? একদম ধুনীয়া ডাঙৰ ডাঙৰ পাতকেইখিলা। দেখিলেই ল'বই মন যায় আৰু পাতকেইখিলা। পৰিমাহীয়ে চিঙাত লাগিলেই, এতিয়া ময়ো ছিঙি লওঁ দেই। আৰু এয়া চাওক, ছিঙি হৈ গ'ল জেতুকা পাতকেইখিলা। দেখিছেনে ইমান ধুনীয়া ধুনীয়া, একদম ডাঙৰ ডাঙৰ। ধুইও আনিলোঁ ধুনীয়াকৈ, এতিয়া মিক্সিত দিম আৰু। আজি আকৌ ছানডে হ'ল যে এতিয়া কাৰেণ্টটোৱেই নাই। কাৰেণ্টটো আহি মানে মই ব্ৰাছ কৰা নাছিলোঁ, সেইকাৰণে ব্ৰাছ কৰি লৈছোঁ। ব্ৰাছ কৰি মুখ ধুওঁ মানে কাৰেণ্টটো আহিলে একদম জল্দিকৈ মিক্সিত দি লৈছোঁগৈ আৰু। এতিয়া মোক পৰিমাহীয়ে ফাৰ্ষ্ট লগাই দিব। মোক লগাই হোৱাৰ পিছত মই তাইক লগাই দিম। জেতুকা লগাই লৈ আপোনালোকক লগ পাই আছোঁ। লগাই হৈ গ'ল জেতুকা, এতিয়া এনেকৈ থাকোঁ আৰু ৩-৪ ঘণ্টামানৰ পিছত ধুই দিম। পৰিমাহীকো লগাই দিলোঁ মই ধুনীয়াকৈ। তাৰপিছত গছৰ তলতে দুইজনী বহি আছোঁ, বেলেগটো একো কৰিব নোৱাৰি, সেইটো কাৰণে বহিয়ে আছোঁ আৰু। এইফালে দিলোহি চাহ মিস্ত্ৰী। ঘৰত অলপ সৰু সুৰা কাম চলি আছে, সেইটো কাৰণে মই আচলতে দিনত ভিডিঅ' বনাবলৈ দিগদাৰ হয়, পূৰা আৱাজ দি থাকে খট খাট, সেইটো কাৰণে ভইচ অভাৰে দি দিছোঁ। হাই গাইছ, এইপিনে মই গা পা ধুই আহিলোঁ। এতিয়া মই কিবা এটা বনামগৈ। কি বনাওঁগৈনো চাওঁ বলক। মই বনাম বেতগাজৰ ভাজি। ইয়াৰে কিছুমানে চাগে নাখায় তিতা বুলি, কিন্তু মই খুব ভাল পাওঁ। পুৰি পিটিকা কৰিও ভাল লাগে খাই, কিন্তু এতিয়া মই ভাজিম। তাৰ কাৰণে মই এতিয়া বেতগাজ আৰু আলু সৰু সৰুকৈ ধুনীয়াকৈ কাটি ল'ম। এতিয়া মই কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ আৰু আনফালে মই নহৰুখিনি খুন্দি ল'লোঁ। ভাজিখন মই বনাবলৈ ব্যৱহাৰ কৰিম নহৰু। কেৰাহীত তেল গৰম হোৱাৰ লগে লগে দিছোঁ মই নহৰু পেষ্ট। নহৰুখিনি গল্ডেন ব্ৰাউন হৈ যোৱাৰ পাছত তাত দিছোঁ আলুখিনি। বেতগাজখিনি সিজিবলৈ বহুত বেছি টাইম নালাগে, সেইকাৰণে আলুখিনি অলপ সিজাই ল'ম, তাৰ পাছতহে বেতগাজখিনি এড কৰিম। আলুখিনি ধুনীয়াকৈ লৰাই লৈ তাত দিছোঁ জোখমতে নিমখ আৰু হালধি। তাৰপিছত আকৌ লৰাই লৈ ঢাকোন দি সিজিবলৈ দিছোঁ। একো মছলাও ব্যৱহাৰ নকৰোঁ দেই ইয়াত মই। আলুখিনি 50% সিজাৰ পিছত মই ইয়াত বেতগাজখিনি দি দিম আৰু লৰাই পিনে আকৌ ঢাকোন দি পিনে ধুনীয়াকৈ সিজিবলৈ দিম। এতিয়া মাজে মাজে ঢাকোনখন উলিয়াই লৰাই সিজাই ল'ব। শেষত মই নমাবৰ সময়ত দিছোঁ ভোট জলকীয়াৰ গুড়ি অকণমান আৰু আদা নহৰু পেষ্ট অকণমান। আপোনালোকে ভোট জলকীয়াৰ গুড়ি দিব লাগিব বুলি কথা নাই, আমাৰ ঘৰত আছিলে, সেইটো কাৰণে মই দি দিছোঁ। এতিয়া ধুনীয়াকৈ মিক্স কৰি দি মোৰ বেতগাজ আৰু আলু ভাজি ৰেডি হৈ গ'ল। আজি মোৰ থালিখনত আছে বেতগাজৰ ভাজি, কলডিলৰ ভাজি, পটল ফ্ৰাই আৰু তিতামৰাৰ লগত কচু দালি। গৰমত অৱস্থা বেয়া হৈ গৈছে গাইছ। এতিয়া যাওঁ দোকানলৈ স্প্ৰাইট এটা আনোগৈ। ইমান গৰম উঠিছে ন, কিবা ক'ল্ড ড্ৰিংকছ এটা খাই দিলেহে অলপ শান্তি লাগিব। আমি পৰিমাহী বৰ্তাকৰ দোকানলৈ যাওঁ। এয়া স্প্ৰাইট আনিলোগৈ আৰু লগত আনিছোঁ পপকৰ্ন দুটা আৰু চকলেট এটা। এতিয়াহে অকণমান শান্তি লাগিছে দেই। চাওক গাইছ, আমি পৰিমাহী বৰ্তাকৰ দোকানত পপকৰ্ন আৰু স্প্ৰাইট খাই আছোঁ। হাই গাইছ, মই এতিয়া অলপ আগত শুইছিলোঁ অলপ টাইমৰ কাৰণে, আৰু ফেন লগাই ধুনীয়াকৈ শুইছিলোঁ, কিন্তু সাৰ পাই দেখিছোঁ যে একদম ঘামি শেষ চুপচুপীয়া গোটেই। আপোনালোকৰ ফালে কেনেকুৱা গৰম ক'বচোন দেই। মই আৰু নোৱাৰিছোঁ আৰু ছাৰ্ভাইভ কৰিবলৈ। আৰু আপোনালোকক এটা কথা ক্লিয়াৰ কৰি দিছোঁ যে পৰিমাহীয়ে তই বৰ্তাকৰ দোকান কৈছিলোঁ যে, তহঁতক কোন বৰ্তা কৈ দে। আমাৰ ডিএন বৰ্তা। আমাৰ মানে এম ই স্কুলৰ ওচৰতে আছে, আৰু আগতে আমি জিৰণিত মানে তাত কিবা কিবি খাওঁগৈ, আমি বৰ্তা বুলি কওঁ আৰু সিমানেই। সেইটোৱে, কোনো নিজৰ বৰ্তাক নহয়, কিন্তু মোক আগতে স্কুলৰ পৰা আহি পিনে কৈ থাকি মানে আমাৰ বৰ্তা দোকানত আমুকটো আছে তামুকটো আছে, সেইটো কাৰণে মই তাইক ইনচাল্টত মানে সেনেকৈ কওঁ আৰু তহঁতৰ বৰ্তাই। যি কি নহওক, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টি চাই ভাল লাগিলে তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।